Please subscribe my YouTube channel. Press the bell icon. Hello friend. মই তাজমুল ইছলাম মই আপোনালোকক আজি শিকাব বিচাৰিছো যে আপোনাৰ এন্ড্ৰইড ফোনত হয়তো আপোনালোকে সবেই নাজানিব পাৰে যে আপোনালোকৰ এন্ড্ৰইড ফোনত কিভাবে কল ৰেকৰ্ডিং কৰিব পাৰে হেৰ কাৰণে একদম সিম্পল ট্ৰিক্স আপোনালোকক মই দেখাব বিচাৰিছো যাৰ কাৰণে আপোনালোকে প্লে ষ্টৰৰ পৰা এপ ডাউনলোড কৰিব লাগিব প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ পিনে সাৰ্চ কৰিব অটোমেটিক কল ৰেকৰ্ডাৰ ফৰ মি সাৰ্চ কৰিব চাব পাৰিব প্ৰথমতে আছে মোৰ ইয়াত ইনষ্টল আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰি ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকে দেখিব পাইছে কন্টিনিউ লাইছে ইয়াত আগত ৰাইট চিনটো মাৰি পিন তাৰপা কন্টিনিউ কৰি দিব তাৰপা এলাও পাৰমিশন তাত মাৰিব এলাও কৰি দিব কন্টিনিউ কৰি দিব হয় এটো পাৰমিশনটো দি দিব গইট এসাক মোটো ৰেকৰ্ডিংটো ইনেবল হৈ গল গতিকে এতিয়া জুনে কল কৰক কল কৰাৰ লগে লগে এটো অটোমেটিকলি কলটো ৰেকৰ্ড হৈ থাকিব মোৰ ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব